আপোনাৰ যদি নাম কেনেবাকৈ ইংৰাজী এলফাবেটৰ এ আখৰে আৰম্ভ হয় তেনেহলে আপোনাৰ বাবে এটো ভাল নে বেয়া হে বিষয়ে মই আজিৰ এই ভিডিওটোত কথা পাতিবলৈ গৈ আছো আৰু এ আখৰৰ ব্যক্তিসকলে সাধাৰণতে যিসকলৰ নাম এ আখৰে স্টাৰ্ট হৈছে তেওঁলোকে জীৱনত কি কৰিলে সফল হয় কি কৰিলে ব্যৰ্থ হয় এই বিষয়ে মই সুন্দৰভাৱে কথা পাতিবলৈ গৈ আছো কিন্তু তাৰ আগতে ভিডিওটো লাইক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিওৰ বাবে আৰু মই প্ৰথমতে এটা কথা কম যে যিসকল এ আখৰৰ ব্যক্তি যিসকলৰ নাম এ আখৰে স্টাৰ্ট হৈছে বা আৰম্ভ হৈছে তেওঁলোক সাধাৰণতে প্ৰেমত বহুত বেছি ব্যৰ্থ তেওঁলোকে প্ৰেম যদি কৰে তেনেহলে খুব কম বয়সতে ব্যৰ্থ হোৱা দেখা যায় যদি 18 পৰা 20 বছৰ বয়সত বা 15 পৰা 20 বছৰ বয়সত তেওঁলোকে কেনেবাকৈ প্ৰেম কৰিছে তেনেহলে ব্যৰ্থ হোৱাটো বহুত বেছি চান্স থাকে তাৰ লগতে হাৰ্ট ব্ৰেক এইবিলাক মানুহৰ জীৱনত বহুত বেছি হোৱা দেখা যায় গতিকে প্ৰেমত আপোনালোকে ইমান বেছি নপৰিব প্ৰেমত আপোনালোকে ইমান বেছি সফল নহয় কিন্তু কেৰিয়াৰৰ ক্ষেত্ৰত বহুত বেছি লাকি বুলি নিজকে ভাবক কাৰণ তেওঁলোকে জীৱনত এনেকুৱা কিছুমান কাম কৰে যিবিলাকৰ কাৰণে কেতিয়াবা বহুত সোনকালে সফল হৈ যায় আৰু এটা ভাল পজিটিভ পইণ্ট যে এই মানুহবিলাকে একেটা কামতে লাগি থাকিব নোৱাৰিলো কিন্তু এটা মাহতে তেওঁলোকে প্ৰায় হাজাৰটা কাম হাতত লব বিচাৰিব বা তিনটা চাৰিটা কাম হাতত লৈ কোনোবা তাত মুঠতে যেনে তেনে খুপনি পুতি তেওঁলোকে ৰখি যাব গতিকে এইবিলাক মানুহৰ এটা বহুত বেছি পজিটিভ পইণ্ট যে একে লগতে তিনটা চাৰিটা কাম কিন্তু কৰিব পাৰে গতিকে সেই তিনটা চাৰিটা কামৰ ভিতৰত কোনোবা এটাত মানে তেওঁলোকে খুপনি পুতি লয় বা হেতু কামত তেওঁলোকে মানিটো অহা দেখে বা পইচাটো অহা দেখে যতে কি তেওঁলোক আগবাঢ়ি যায় আৰু হে কামটোতে বা মনোযোগ দিব ধৰে হে কামটোতে বহুত বেছি এটা ভাল দি তাৰ লগতে খংটো কিন্তু বহুত বেছি এইবিলাক মানুহৰ চুকা হয় খংটো পাৰিলে অকমান তেওঁলোকে যদি কন্ট্ৰোল কৰে তেনেহলে জীৱনত বহুত বেছি সাকসেস বহুত বেছি সফলতা এইবিলাক মানুহে পোৱা দেখা যায় আৰু মই যি ভিডিওটোৰ আৰম্ভণিতে কলোৱে যে প্ৰেমৰ ক্ষেত্ৰত ইমান বেছি শুভ নহয় কিন্তু মেৰিজ লাইফ বহুত বেছি ভাল হয় আৰু আপোনাৰ যদি নাম কেনেবাকৈ এ আখৰে আৰম্ভ হৈছে ইংৰাজী এলফাবেটৰ তেনেহলে বহুত বেছি সৌভাগ্যৱান বুলি ভাবক যদি আপোনালোকে এতিয়ালৈকে সাকসেস পোৱা নাই যদি আপোনালোকে সফলতা পোৱা নাই এ আখৰৰ নাম লৈ এটো আপোনাৰ কাৰণে লাজৰ কথা বুলি ক'ব লাগিব ইমান বেছি এটা ইংৰাজী সুন্দৰ এলফাবেটেৰে আপোনাৰ নাম আৰম্ভ হয় কিন্তু আপুনি জীৱনত সাকসেস হ'ব পৰা নাই এটো বহুত বেছি লাজৰ কথা কাৰণ আপোনাক ৰুল কৰে সূৰ্য অৰ্থাৎ সানে গতিকে সূৰ্যই যেতিয়া এইবিলাক মানুহক ৰুল কৰে বহুত বেছি লিডাৰশিপ কোৱালিটি থাকে শেয়াৰ মাৰ্কেটৰ লগত জড়িত বা বেংকিং সেক্টৰৰ লগত জড়িত কাম বহুত বেছি ভাল তেওঁলোকে কৰিব পাৰে আৰু এইবিলাক মানুহে মেৰিজ লাইফত বহুত বেছি সমস্যাৰ সন্মুখীন নহয় বাকি যি কি নহওক এই ভিডিওটো ইমানটোই আছিল থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও